আজি আমি এটা ফুড চেলেঞ্জ লৈ আছোঁ বটল ফ্লিপ কৰা। আগতে চাইছে আপোনালোকে বেতাল দাহঁতৰ ভিডিঅ'টো পাই থাকে, চাই থাকে। ইয়াতে আমাৰ লগত আছে মৃণাল দাস আছে, ইফালে আমাৰ জতিন আছে। আজি ফুড চেলেঞ্জটো হ'ব। ইয়াতে বস্তুবিলাক থোৱাই আছে। পাৰ্চি বনাইছোঁ ইয়াতে, পালিচ মেনু আছে, জ্বালা আছে, তাৰপৰা পানী আছে। এইটো আছে আমাৰ মেংগো জুচ এটা আছে, এইটো চিপছ আছে, ৰঙা চিপছ, আৰু এইটো মেগী, আৰু এইটো আমাৰ অৰেঞ্জ বিস্কুট আছে, ক্ৰীম বিস্কুট, আৰু কেক এটা আছে, পটেটো চিপছ আছে, আৰু এইটো চিপছ আছে, আৰু শিখৰ আছে, আৰু ইয়াতে পাৰ্চিবোৰ আছে। আৰু এতিয়া আমি এই জ্বালাটো আছে পালিচমেণ্ট, লগতে পানীও আছে। আমাৰ পানীটো ইয়াতে থৈ দিছোঁ আমি। এতিয়া আমি চেলেঞ্জটো আৰম্ভ কৰোঁ। বাৰু এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই থাকক আপোনালোকে। Guys, biskuit. Ako নাই। জ্বালা Guys, atok lagi biskuit tuh. Guys. Cake. Murah apa? হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কলমন বাগৰা উলাহত মই আপোন পাহৰা তোমাকে দেখিলে নজনাকে কাষৰলৈ আহিলে গাইছ মই ভাত খোৱা নাই আজি ৰাতিপুৱাৰ পৰা। মোৰ তাতে মেগীটো কৰিলে আৰু
পানী পানী গাইস কথা তুমি বিনা নহয় আধৰুৱা গাইস ম্যাগি গাইস গাইস মেগিটো নিলা হে গাইস অবতৰীয়া প্ৰেমৰ নানা ৰঙী কথা মধুৰ সুৰীয়া গীতৰ আলাপ গাইস শিখর গাইস শিখর চলা কুকিয়া শিখর গাইস তোমার পোহৰ জলে পেৰনে জাগৰ কয় কথা তুমি বিনা মই আধৰুৱা জাগৰ মনলৈ কয় কথা গাইস ইটো বানিয়ে বইটো মেগিটো যে দিবে নিলা জাগৰ মনলৈ কয় কথা তুমি বিনা মই আধৰুৱা গাইস আলু বিস্কুট গাইস গাইস এ আলু চিপস পানি পর পানি মাথাটো মুছি দিয়া ৰব অলপ বহুত নিজ হৈছে ই বহুত পালানি গাইস সেউজীয়া চিপস পাই নিলে ভাল বস্তু মই কি খাম গাইস পালিশমেন এখন ইনহ্যান আৰু ঠাণ্ডা কৰিছে গাইস পানিশমেন্ট দিনতে আছে গোটেই এ পানী গাইস আপা পানী এ মজা গাইজ মানে আমি পানীটো গাত ঢালা নাই মানে আমি আমাৰ মাথাত ঢালছোঁ আমাৰ অলপ চৰ্দি চৰ্দি ভাৱ হৈ আছে আৰু অলপ বেছিকৈ চৰ্দি লাগে ঠাণ্ডা গাইস মানে আমরা দেখ গাইজ হ'ব দেখ আমাৰ দ্বিতীয় পাৰ্চি আছে আৰু দ্বিতীয় জ্বালা আছে গাইস আৰু সুদা আরেকজন দুটো ৰৈ গেছি ইয়াতে জ্বালা দুটো আছে গমে পাই আছে জ্বালা দুটো থকা বুলি আৰু সেইকাৰণে নেখালোঁ বাৰু এইটো ভিডিঅ' ইমানতে শেষ কৰিলোঁ বাৰু পিছত আৰু নেক্সট ভিডিঅ'ত দেখা পাম তুমি মিনালে